2-3 দিনত হ'ব না? হ'ব না হ'ব। লিখি থোৱাৰ পৰা নাঙে ইউটিউবত দিম কিবা ক। যদি ভিডিঅ'টো ভাল হয় আপোনালোক লাইক কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আদি মাথাৰি ভাঙছি। আদি হাও আছে তাৰ ইয়াকে কে আছি ই গৰমখনত ক'বা চালো এটা ব্লগাৰ হতে আহি গ'লো তাক গাইছে এই এখানি আমাৰ ধান গাইছে আৰু এই তাক মই যাই আছোঁ তাকে গাইছে এই সি যি যাই আছে দেখিছিনে এই সি তাকে যাই আছোঁ ৰ'ব আৰু গাইছ পথাৰৰ প্ৰায় ৰোৱা হ'লেই দিয়ক গাইছ এই তাকালৈকে বোলকচোন যাওঁ আলি যাওঁ নালাই যাম আলি নাই আৰু গাইছ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবই যাবলৈ তাকালৈকে যাওঁছো বোলক চাই থাকক গাইছ আজি বতৰটো গোটেই মেঘো নাই আকো নাই এই তাকালৈকে যাই আছোঁ বাকী ধান গাইছ খজা লাগছি দিয়ক আমাৰ ধান আৰু প্ৰায় ৰোৱা হ'ব ইফালে ৰোৱা হৈছে আৰু এই সিফালে গিলা ৰোৱা আছে তোৱাগিলা ৰুলি হৈ গ'ল আৰু এখানিও গোটেই বয়া হোৱা নাই চুপকেইটা দেখিছিনে নাই কি সুন্দৰ সুন্দৰ চুপ হৈছে গাইছ আৰু পলুক যিহেতু কতো যোৱা নাই বোলো বাহিৰকে যে এটা বনাই দিওঁ বোলকচোন যাওঁ বাৰু আলি হ'লো এখানি ৰোৱা বেছি নাই সজাটো কমকৈ লাগছি কিবা আৰু সজা নালগা নহয় এখানি এটা লেটিং পেটিং আনিছি কেনে আনিছি নহয় বোলকচোন তাকালৈকে যাওঁ ই পিচিয়েল খাই এটা পৰিবাৰ লাগলি এটা যি পিচিয়েল একদম বেয়া বস্তু এটাই ভাগ্য ভাল মোবাইলটো পানীত নপৰিলে পানীত পৰিলেতো চেচেই আৰু এই বাপৰে বাপ পিচিয়েল এই দেখিছিনে অলপমান গলটো যি পৰি মই কৰোঁ বেয়া পৰিম মই এটাই গতিকে ৰখি পেলাই চাব লাগিব খোজকাঢ়ি যাওঁ ৰ'ব তাকালৈকে মোৰ আৰু গাইছ কি হ'ব আঙুলি তাত কিবা হৈছে হৈ পেলাই এতিয়া বোকা খোজব পৰা নাই না সি মাছ গাইছে দৰকেনা মাছ বোলে জালত নবজে এইগিলা মাছ এনে ঘটকি থাকে তাকালৈকে বলক এলি গাইছ মোৰে ধৰিত্ৰী আই চৰণতে দিবা এই গাইছ গানটো মাৰিব নাজানো চৰি ৰুবাই পৰা নাই নকো কে হয় নেকি ইচব নোহোঁ আগে সজা লগা আনে হ'ল হা আকৌ নাই জিৰো জিৰো ইয়াতে কিন্তু ছাগাল দিলি এনেকুৱা চাৰ পাব গাইছ ছাগাল আৰু 1 ঘণ্টাত পেট তুলি আহি যাব হাও গাইছে ইয়াতো সি গুৱাহাটীত দোকান আছে তাৰ ইয়াকে কে আছি ই গৰমখনত ক'বা নোৱাৰো আৰু কি হ'ব কেনে পিছে
ইয়াৰ পৰা ইয়াত নহৰু আৰু সিফালে যাবা যি বোকা আছে বাপৰে বা গাইছ এইটো কৃষক মানে ই ভাল খেতিয়ক দ গাইছ বাজাৰত চৈমুখৰ বজাৰত 1000 টকা পায় বাজাৰত কিবা কানি বস্তু লৈ যায় আৰু এতিয়া এই কইঠা নি পেলাই ক'ত ৰুব নো ৰুবা লাভ নাই আৰু এটা ৰুব তাতে আধৰ এতিয়া পানী খাব দিছে ক এইটো ইউটিউবত দিম কিবা ক যদি ভিডিঅ'টো ভাল হয় আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব হ'ব না হ'ব এতিয়া ক'ত ৰুব যাব পিছে এতিয়াই আমি পথাৰতে যাওঁ ক'ত যাব ৰুবা আৰু এটা ৰুব নেকি আৰু তাতে বলকচোন যাওঁ কোহাৰি কাণকে ৰুৱাই এই পানী কিয় ল'লা আজিতো ৰ'দ নাই যিহেতু বতৰটো একদম ঠাণ্ডা পানীটো কিয় ল'লা এটা চাব দক কিন্তু এই মাল আছে হে লাগে নেকি ঘৰ চৰ শুকাই লৈ যায় নেকি সেইকাৰণে লোৱা ভাল নেকি জীৱৰ প্ৰাণ পানী তুলিছোঁ কিন্তু আপোনালোকৰ কোনখানি ধান ন এখানি বেলেগ গোটেই বৈ অহা নাই তো খেতি কিন্তু ন মোটামুটি আছে ঠিকেই ঠাণ্ডা মাটিৰ কাৰণে অলপমান বৈ আহিছে আৰু ভাল হোৱাৰ চান্স আছে সাৰ মাৰিলে অলপ ভাল হ'ব দক গাইছ আৰু ৰ'ব কেৰি লাগিব বোলে আপুনি বা কেইদিন পাৰে সেইটো কথা 2-3 দিনত হ'ব না হ'ব লিখিত মাৰিব নালাগে দিয়ে নলবাৰীত কঠি থৈ গ'ল আহি যায় মই লিখিত মাৰা নাই দেই এইগিলা ইয়াৰ কাছে গাহৰি ফাৰ্মো আছে দক কিন্তু কাৰোবাৰ চানা টানা লাগে মই এটা নম্বৰ দিম লাগে ইয়াৰ কণ্টেক্ট কৰিব গাহৰি ফাৰ্মো আছে বাপৰে এই কাটা বহুত দিছে তো আদি মাথাৰি ভাঙছি আদি হাও মাথাৰি ভাঙছি এইবিলাক কৈছে এতিয়া থুপি লাগছি এই ৰ'ব এটা হে খাই লওক গল চল গিলা শুকাইছি নে খাই লওঁ খাই থাকক পানী খাই থাকক আৰু এই কৈছে নামন্তি আহা নহয় বাপ্পা কেনে লাগিল অনুভৱটো কওক ভাল লাগিছে বতৰটো আজি কথা মেঘি বঢ়িয়া নাইব নেকি বতৰটো পেকৰোৱাৰ কাৰণে ভাল ইয়াতে কেইডালমান ভাল হৈছে ইয়াতে কেইডালমান বঢ়িয়া হৈছে কেছটো কি পানী খাইছে এইটো গোটেই পুনি অভাৰ হৈ গৈছে এইগিলা এতিয়া ক'ত ৰুব আৰু এটা ইমান দিন সিহঁতে সেইখানি যোৱা নাই আপুনিও আৰু কি খেতিয়ক হৈছে